अरे वन भाई আজিকালি কোনো মক্কেল এটাও পোৱা নাযায় আমি আরে কই দে কোনোবা মাল চাল যাই দেখাবলৈ ভাল আছিল বছক খোজ কঢ়াব পাৰিলো হয় আমি আরে ভাই আমার তো বসা প্রতিষ্ঠা করাই না হয় ব্ৰো আবে আজিকালি বছক সন্তুষ্ট কৰিব পৰা নাই আমি আরে হইতে ভাই আজি আমি বছক সন্তুষ্ট কৰিব A few moments later. ঐ কি শুনিছা দে বছে চিগাৰেট খাবে লৈ যাই কিবা এই দোকানী চিগাৰেট দি সিগারেট নহব বিড়ি হব বিড়ি দি দাও পয়সাটো দি কি হল পয়সা লাগে তো নাই আমাৰ বছক চিনি নাপায় তই এফএম বস চিগাৰেট আনা মানুহ ক'ত গেল বে এই নাজানো বস ঠিক আছে আনবাইছে আহি পৰে দেখোন বস বেৰি হয় নাজানো নেকি বিড়ি খালি মকা হয় বস উৰুৱাই বাকী দে এফএম বস আজিকালি ওপৰৰ দাদাগিৰি হৈ গেল বহুত বুঝলে নেকি বস নালাগে কাৰণ কিয় আমাৰ গাঁৱৰ দোকান না আমাৰ প্ৰব্লেম হ'ব বিড়ি চিড়ি পাতি নাপাব পাৰোঁ বস বিক্ৰী কৰি মিছে এই কুকুৰকেইটা খুৱাই দিম ওকে বস বছৰ অলপৰ ৰিচপেক্ট নাই তহঁতৰ ধৰি বস এই কোনে কোনে বিড়ি লৈছে চব দে দুটা 10 টকা আছে চিকেন বা পঠাই দিম আৰু এই বিড়িকেইটা তোলে এটা পকাই লওঁ ভাই মই নাখাওঁতে বিড়ি খাবাইছে তই বস চিগাৰেটটো সৰু পাই আৰু কিবা বুজি নেকি এইবোৰ ঘৰে বস বাপে জ্বলাব নেকি বে বুজি নিলাগে পৰিল নেকি বে বস পুরো পুরো বাস লাইছে পৰিল নেকি বে পৰিল নেকি হাট এই তলৰ বিচাৰিছ নাই কোনো মাল এটা আনিব পৰা নাই বে তহঁতে বস ৰাতিপুৱা দেখা পাইছিলো এটা পুৰা মাংস ভাত মজা নেকি মাল হয় বস ঐ পুৰাকে লিখি চাওঁচোন পুৰা যোৱা নাই বছ তহঁতে এতিয়া আড্ডাত যা তাকে পঢ় তাকে লৈ আহিবি এইটো লাগে এইটো যা
বুঢ়া বুঢ়াটোক কিয় লৈ আছ বে ডিষ্টাৰ্ব কৰিছিল ৰে কাম দি আছিলে বুঢ়াটোৰ আৰু কি জুচ শিকিল বে নিগুনিক মাৰিলে হাতেহে গোন্ধায় নহয় নেকি বছ চিকাহে আছিল নেকি চিকা মাৰিবি বুঢ়া মোৰ লগত যোনে পাংগা কৰে চব এনেকা অৱস্থা হয় এইফালে সব কাম ময়ে কৰিম নেকি বে এই ধৰা এই আৰু পোৱালিটো লৈ ওই টাটে এসে বল বল মাজুলী বচোৱা এইফালে লৈ গুচি যাওঁ উঠত টিপলি গাখীৰ ওলাব নাই বছ চাদা ওলাই সালা কাম নহয় রাখো তো চলটো কিয় লৈ আহিছা এটা এবিনে নাই এই মাথা বেয়া কৰি নানবি ভালে ভালে চলি এৰি দি নহলি জানাই দেখোন কি কৰিম চেঙেৰা চলি বেঙেৰা কথা শুনিলে লাগে লেখা এ দম দিছে বে কি চাই আছা মাৰ এটো এই মাৰ যা কি চাই আছা তই যা এই যা মোৰ লগত যাচোন তই যা কৰি যা পারবো না এই মারবো আশা আছে বছ বল আর কি আছে ও তোর একো কাম নাই বে লাষ্টত ময়ে লাগব লাগব কুকুৰকেইটাক এনে খাই কিনে পোৱালো মই কেনা মোৰ লগত টাক্কৰ দি গৈছে
না ও স্যার মানুহ দেহত কেইডাল হাৰি থাকে 200 ডাল মান থাকে অ গোটাই এডালো নাই ৰ মই কি ঐ তহঁতে আইন হাতত তুলি নলবি গম পাইছা যাৰ শাস্তি আছে ইয়াক মই শাস্তি দিম তহঁতে টেনশ্যন নলবি ছাৰ লৈ যাওক দিয়ক চা মই লৈ যাই আছো যাও 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 তোৰ শাস্তি আছে পানী 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 যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগত থকা ঘণ্টি বুটামটো টিপি দিব আৰু অল বুটামটো আমাৰ ভিডিঅ' চাবলৈ হ'লে অল বুটাম টিপি দিব